নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুতা হৈছে। এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহি পৰিছে। আজিৰ পৰা চৰকাৰী কৰ্মচাৰী 4 দিন ছুটি, পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষ ছুটি। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটি। ৰাজ্য চৰকাৰৰ পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে দিলে এই বিশেষ সুবিধা। দৈনন্দিন কামৰ পৰা আঁতৰি পিতৃ মাতৃৰ সৈতে সময় কটাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। ইয়াত কোৱা হৈছে যে 9 আৰু 10 ফেব্ৰুৱাৰীত ছুটি মঞ্জুৰ আৰু 11 আৰু 12 ফেব্ৰুৱাৰীত থাকিব চৰকাৰী বন্ধ। অৰ্থাৎ একেলগে 4 দিনৰ বাবে কামৰ পৰা সকাহ পাব চৰকাৰী কৰ্মচাৰীসকলে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। গুৱাহাটীবাসী সাৱধান, প্ৰয়োজন নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ। প্ৰদূষণৰ বাবে এতিয়া মহানগৰবাসীয়ে বাহিৰলৈ ওলাই অহাটো বিপদজনক হৈ পৰিছে। বিপদসীমা অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰী। এয়াৰ কোৱালিটি ইণ্ডেক্সে ভয়ংকৰ প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ এক প্ৰকাৰ দিল্লীৰ দৰে অৱস্থা হৈছে। গুৱাহাটী মহানগৰী ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে। গুৱাহাটীৰ বায়ু চৌদিশে কেৱল প্ৰদূষণ আৰু প্ৰদূষণ, উশাহ বন্ধ হৈ যোৱা ধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে। এই মুহূৰ্তত জনা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া ধুঁৱলি কুঁৱলী পৰিৱেশ, কুঁৱলী সদৃশ আচ্ছাদনে আৱৰি ধৰিছে সমগ্ৰ মহানগৰীক। ধূলিময় হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ। জানিব পৰা মতে বিভিন্ন নিৰ্মাণ কাৰ্য, গাড়ী মটৰৰ বৃদ্ধিৰ হাৰে মহানগৰীৰ বায়ু প্ৰদূষণ এক বিপদজনক স্থিতিলৈ লৈ গৈছে। এতিয়া বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া লক্ষণীয় হ'ব। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা, আৰক্ষীৰ গুলীত আহত বিছা। এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ বৰপেটা ৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীক উদ্দেশ্যে আৰক্ষীৰ গুলীচালনা। বাক্সাৰ গোবৰধনা থানাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম বিছা মিয়া। আৰক্ষীয়ে জনোৱা মতে ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে। প্ৰায় 29 বছৰীয়া বিছা মিয়া নামৰ গুলীবদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰ ভালুকি গাঁৱত। জানিব পৰা মতে গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোক প্ৰথমে বৰপেটা ৰোড FRUত ভৰ্তি কৰা হয় যদিও পিছত লোকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজত হস্পিটেলত প্ৰেৰণ কৰিছে চিকিৎসকে। বৰপেটা মেডিকেল কলেজত চিকিৎসা কৰি থকা হৈছে আহত বিছা মিয়াক। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। মহানগৰীৰ ৰাজপথত মিছন কুৰুক্ষেত্ৰ, সাজু কৰি ৰাখক গাড়ীৰ সকলো নথি পত্ৰ। অভিযানত এতিয়ালৈকে জব্দ হৈছে 20খন বাহন। নথি পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে জনাইছে আহ্বান পৰিবহণ বিষয়াই। এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীৰ GS ৰোডত চলিছে পৰিবহণ বিভাগৰ মিছন কুৰুক্ষেত্ৰ। এই অভিযানৰ আজি 8মটো দিন। 31 মাৰ্চলৈ চলিব অভিযান। অকল ৰাজপথতে নহয়, বিদ্যালয়, উদ্যোগ, ট্ৰেভেল এজেঞ্চিটো চলাব এই অভিযান। জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত চলোৱা হৈছে এই অভিযান। অভিযানত এতিয়ালৈকে জব্দ হৈছে 20খন বাহন। নথি পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে আহ্বান জনাইছে পৰিবহণ বিষয়াই। বকেয়া নিদিয়া বাহনকো বকেয়া দিবলৈ জনালে আহ্বান। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। বাল্য বিবাহৰ বিৰুদ্ধে ওলাই আহিছে কণ ছাত্ৰ ছাত্ৰী। মুখ্যমন্ত্ৰীৰ পদক্ষেপক ধন্যবাদ জনাইছে ছাত্ৰ ছাত্ৰীসকলে। এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীক কি ক'লে আপোনালোকক পোনে পোনে দেখুৱাবলৈ লৈছোঁ। আজিৰ খবৰকেইটা ইমানেই আছিল। যদি খবৰকেইটা জানি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা খবৰবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।